গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ফাইনেলি ঘৰ আহি পালোঁ। ঘৰ মানে আজি হোষ্টেলৰ পৰা মই ফাইনেলি ঘৰ আহিলোঁ আৰু মোৰ মানে আজি ছেশ্যনেল এক্সাম শেষ হৈছিল। থাৰ্ড ছেমিষ্টাৰ আমাৰ ফাৰ্ষ্ট ছেশ্যনেল চলি আছিল। তো ফাৰ্ষ্ট ছেশ্যনেল আজি খতম হ'ল আমাৰ থাৰ্ড ছেমৰ আৰু। তো ফাইনেলি শেষ হৈছে আৰু মই অলৰেডি ৰাতিপুৱা এপ্লিকেশ্যন দি পেলাই হোষ্টেলত মানে কি কয় গুচি আহিলোঁ। এক্সাম দিছোঁ, ডাইৰেক্ট বেগ পেকিং কালি ৰাতিয়ে কৰিছোঁ। কৰি পেলাই পেকিং কৰি পেলাই একদম ডাইৰেক্ট মানে কি ঘৰ অহাৰ একদম মানে এক্সাইটমেণ্টত মানে ডাইৰেক্ট এক্সাম দিছোঁ। এক্সাম দিয়ে বাছতকৈ গুচি আহিলোঁ। ডাইৰেক্ট আহি পাইছোঁ মই ঘৰ 7 PM মানত, কাৰণ বাছখন আজি লেট মাৰিছে, 6 হৈছে। কাৰণ বহুত জামত ফচিল। শৰাইঘাট ব্ৰিজৰ পৰা একদম জামত ফচি ফাইনেলি মই ISBT পাইছোঁ 5:54-ত। তাৰপিছত আহি ডাইৰেক্ট মায়ে ৰেডি হৈয়ে আছিল। মোক খুবেই ভাল লাগিল আহি পেলাই, আজি দিনটো ভাল লাগিল আৰু কাৰণ আহি পাইছোঁ। আহি পেলাই মায়ে মোক ফ্ৰেছ হ'ব দিলে, চাহ দিলে, দি পেলাই মায়ে ক'লে ৰেডি হোৱা, ৰাস চাব যাম। তো এতিয়া ৰেডি হ'লোঁ, জাপৰিগগত ৰাস চাব যাম। বেলেগত ক'তো নাযাওঁ, আমাৰ গুৱাহাটীত মানে যিহেতু বেছি ৰাসো নহয়, অলপ চলপে হয়। তো মানে কিছুমান জেগাত মানে বহুত ডাঙৰ ৰাস হয় ন, হাউলি, নলবাৰী, সেইবোৰ টিহু, পাটাচৰকুছি। তো আমাৰ গুৱাহাটীত মানে এতিয়া মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম আজি জাপৰিগগ ৰাস। তো জাপৰিগগত মোৰ তাতে যাব লৈছোঁ, য'ত মোৰ মা পাপাৰ বিয়া হৈছে, মোৰ বাৰ জন্ম, মোৰ জন্ম। তো তাতে যাম। তো এতিয়া যাব ৰেডি হৈছোঁ, পটাপট আহি মানে ফ্ৰেছ হৈ ৰেডি হৈছোঁ। চ' আপোনালোকে চাই থাকক। মই আশা কৰোঁ মোৰ ভিডিঅ' চাই আজি ভাল পায় আপোনালোকে, যিহেতু ৰাস পূৰা চলি আছে চব। চ' মই আশা কৰোঁ মোৰ ভিডিঅ'টো চাই খুবেই ভাল পায়, কাৰণ মই অলপ সৰু সুৰাকৈ যিখিনি পাৰোঁ মই দেখাম ভিডিঅ'টোত, আৰু মই বিচাৰিছোঁ আপোনালোকে ভাল পায়। আৰু ভাল লাগে যদি মোৰ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। চাই থাকক, এতিয়া ভিডিঅ'টো দেখাই আছোঁ। এই জাপৰিগগৰ ৰাস ইমান ধুনীয়া কৰিছে ইয়াতে, চাওক। গুৱাহাটীৰ মেক্সিমাম মানুহে জাপৰিগগতে ৰাস হয় বুলি জানে আৰু। এই মায়ে চাই আছে, মায়ে চাই খুব ভাল পায়। Wow. এটা ডান্স কম্পিটিশ্যনো চলি আছে, সেইকাৰণে চাউণ্ড পাইছে। আৰু এইবোৰ খেলা বাচ্চাবোৰে ইয়াতে খেলি আছে, চাওক কি মজা লাগিছে। ইয়াতে চাওক ডান্স কম্পিটিশ্যন চলি আছে, মজা পৰিৱেশ। মায়েও ভিডিঅ' কৰিব ধৰিছে। চাওক ইয়াতে টিকলা বাচ্চাখিনি, ভাইটি ভণ্টিখিনি খেলি আছে। আৰু गणपति बप्पा मोरिया।
চাই দিছোঁ অলপমান ইমান ৰাউণ্ড আছে ন মা বাপৰে বহুত ৰাউণ্ড মাৰিলোঁ দেই খুবেই ভাল লাগিছে এইবাৰ জাপৰিগৰ ৰাগ চব বছৰে এইবাৰ বুলি নহয় চব বছৰে বহুতেই ভাল হয় একফালে ডান্স কম্পিটিশ্যন চলি থাকে একফালে ৰাগ চব পুৰা ধুনীয়া পৰিৱেশ একফালে বাচ্চাখিনি খেলি আছে শেষে হৈ নাহিব আজি মাই ফেভৰেট ওৱান the last one last over আমি এখন দোকানত সোমাইছোঁ যিখন দোকান মাহঁতৰ কাৰণে বহুত স্পেচিয়েল মোৰ মা পাপা বিয়া য'ত হৈছিল য'ৰ পৰা ইহঁতে মানে বিয়া কৰাই দিছে আৰু সিহঁতৰ দোকান আজি ৰাগ বুলি দোকান দিছে তো সিহঁতৰ দোকানতে আহিছোঁ ৰাগ বুলি দোকান দিছে আৰু ইয়াতে থাকে জাপৰিগত এইটো আৰু মাহঁতে ইহঁতৰ ঘৰৰ পৰাই মানে চাদি হৈছিল তো ফাইনেলি আমি আহিলোঁ তো এতিয়া আজি আহিলোঁ খাম আৰু এতিয়া মই চিকেন পকৰা দিলে খাওঁ তো গাইজ ফাইনেলি আহি পালোঁ ঘৰ এতিয়া টায়াৰ্ড তেনেকৈ হোৱা নাই কিন্তু খুবেই ভাল লাগিছে কাৰণ জাপৰিগৰ ৰাগটো যে মোৰ বহুতেই ভাল লাগিছে নাজানো বহুত বছৰ পিছত যোৱাৰ কাৰণে নে কি হৈছে মোৰ বেছিয়ে ভাল লাগিছে মানে বহুত ভাল বাৰ কৰিছে জাপৰিগৰ ৰাগটো খুবেই ভাল লাগিছে মই এইটো বিচাৰিছোঁ চবেই যায় যাতে চাওক আই থিংক 14লৈকে আছে তো আপোনালোকে চবে চাব পাৰিব জাপৰিগৰ ৰাগ বহুত ভাল হৈছে আজি মই যিখিনি পাৰোঁ মই ভিডিঅ' কৰিছোঁ আপোনালোকে চাই শ্বৰ্টলি কৰিছোঁ আপোনালোকে চাব মই আশা কৰোঁ ভিডিঅ'টো মই অলপ চলপে দেখাইছোঁ লগতে ডান্স প্ৰগ্ৰেমো চলি আছে তাতে সৰু ভাইটি ভণ্টিখিনি খেলা খেলি আছে তাতে সেইবোৰ মানে উঠি আছে গাড়ীবোৰত সিহঁতৰ খেলা গাড়ীবোৰত আৰু লগত ইফালে মূৰ্তিবোৰো ইমান ধুনীয়া কৰিছে কিমান মানে শেষে হৈ অহা নাই ভিডিঅ'টোত মানে চ' মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু মই যিখিনি পাৰোঁ দেখাইছোঁ শ্বৰ্টলি দেখাম চাই থাকক মোৰ আৰু আগলৈকে যি ভিডিঅ' আহি থাকে মই যিখিনি পাৰোঁ মই দিম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু লাষ্টলি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে যদি ভাল পায় আৰু ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব চ' আজিৰ কাৰণে বাই